কৃষ্ণ সকলোকে আৰু আমি ওলাইছোঁ এতিয়া ভাগৱতলৈ বুলিকে আৰু তালৈ গৈ আমি আপোনাক ধুনীয়াকৈ কি হৈছে আমি ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম দেই সকলোৱে চাব। এতিয়া আমি গৈ পাম আৰু এখন চোৱাক আমাৰ নদী ডিমৌ নদীখন আমাৰ গাঁও হৈয়ে গৈছে বাৰু আৰু আমি এতিয়া আহি পালোঁ ভাগৱতলৈ বুলি আৰু এতিয়া সামৰণিয়ে হ'ল ভাগৱত আমি শেষতে আহি পালোঁহি আৰু আপোনালোকে ধুনীয়াকৈ শুনক ভকতি ভাণ্ডাৰ দানৱ চুৰি মুক্তি কৰিলো দাস এক শৰণ হৰি নাম ধৰ্ম বহুৰাজা কৰি প্ৰভাত কি কৰ শংকৰ দেৱৰ মহিমা জানিকে অন্তৰ পায় যা কৰি চৰণে নে প্ৰেমৰে ভৰতি মুক্তি সুখ পায় মাধৱ দিন মুখ্যমত সহয় মানি শুনবলৈ বিনা কোনো চৰণে ভকতি লগতে মুক্তি ভগৱান হৈ দুখী পৰম তত্ত্ব বেদ ভবানী জানি নৰ নকৰ বিনা ধৰ্ম জাতি ৰাম কৃষ্ণ ৰাম বৰগীত ৰাগ কল্যাণ। আমি ভাগৱত পাঠত বহি থকা সময়তে বায়েক আৰু ভায়েকে দুটাই মিলি ফটো মাৰিলে আৰু দুজনী আমাকো মাৰি দিলে, বাই ভনীয়েক দুজনীকে মাৰিলে আৰু এইফালে চব দুজনীয়ে মোবাইল ল'লে ফটো মাৰি আছোঁ। তাতে আকৌ খুৰাকো লগ পালোঁ, খুৰাক লগ পাই ক'লোঁ আপোনাৰ লগতো ফটো একপি তোলোঁ। খুৰাও ক'লে তোল। তাৰপিছত মই আৰু বায়ে ফটো একপি মাৰিলোঁ। তাৰপিছত হৈ গ'ল ভাত দিয়া সময় আৰু ভাত খালোঁ দুজনে। চাওকচোন ইমান ধুনীয়াকৈ ভাত দিছে। অহা টাইমতো আকৌ ফটো মেন নহয় আজিকালি। তাৰপিছত মানুহজনে আকৌ ৰাতি গৈছিলে, মই দিনত গৈছিলোঁ, দুজনৰ ফটো নাছিলে কাৰণে ধুনীয়াকৈ মিলাই ফটো একপি মাৰিলোঁ আৰু অহা টাইমত জেঠাই মই আৰু বা গোটেইগালে মিলি একেলগে প্ৰসাদ লৈ ঘূৰি আহিলোঁ।